মৰ্নিং নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আমি এতিয়া আছোঁ গুৱাহাটীত। কালি ৰাতি 8টামান বজাত আহি পাইছোঁ আমি মাহীহঁতৰ ঘৰলৈ। এতিয়া আমি আছোঁ মাহীহঁতৰ ঘৰটো এইফালে আছে। মই অকণমান ৰাস্তাত ওলাই আহিছোঁ। এইফালে মাহীহঁতৰ ঘৰটো আছে। গুৱাহাটীলৈ অহাৰ কাৰণটো হ'ল আমি সদায় কামাখ্যা মন্দিৰত আহিম বুলি কৈ থকাৰ কাৰণে আহিছোঁ এতিয়া। আৰু গুৱাহাটীত আহিছোঁ যেতিয়া ঘূৰিবই লাগিব ন, অকণমান ঘূৰিম। তাৰপিছত কেইদিনমান থাকিম আৰু মাহীহঁতৰ ঘৰতে। তাৰপিছত থাকি পিনি কেইদিনমান ঘূৰি পিনি আমি ঘৰলৈ যামগৈ। আৰু ক'ত যাম আপোনালোকক ঘূৰা দেখাই থাকিম। আজিতো মন্দিৰত যাম। মন্দিৰৰ পৰা যদি অলপ সময় হয় তেতিয়াহ'লে ঘূৰিম অলপমান গুৱাহাটীখন। এতিয়া আমি গা পা ধুই ল'ম, ৰেডি হৈ ল'ম আৰু অকণমান ৰাস্তাত ওলাই আহিছোঁ দেই। এইফালে মাহীহঁতৰ ঘৰ, এই পাহাৰো আছে এইফালে, কেমেৰাটো হেৰি নহয়। মাহীহঁতৰ ঘৰৰ চোতালতে এয়া বৰগছ এটা আছে। মাহীহঁতে ৰাতিপুৱা উঠি ইয়াতে পূজা কৰে। আৰু এইফালে আমাৰ অনুৱে ৰাতিপুৱাই উঠি পহুবিলাকক দানা খুৱাব ধৰিলে। আৰু সিহঁতে যি শুকান পাত হ'লেও যি পায় তাকে খায়। আৰু এফালেও ঘৰ আছে। ৰেডি হৈ ল'লোঁ। মন্দিৰত যাম যেতিয়া চাদৰ মেখেলাই পিন্ধি ল'লোঁ বগা এযোৰ। আমাৰ অনু ৰেডি হ'ল। আমি আহি পালোঁ কামাখ্যা মন্দিৰলৈ। এতিয়া আমি আধা ৰাস্তাটো খোজকাঢ়িয়ে যাব লাগিব ইয়াৰ পৰা। এতিয়া আমি মন্দিৰত নোসোমোৱাৰ আগতে কুপন লৈ ল'ব লাগিব ভেকচিনৰ। তাৰপিছতহে আমাক মন্দিৰত সোমাবলৈ দিব। এতিয়া আকৌ আমি কুপন লৈ মন্দিৰ ফালে গৈ আছোঁ। এতিয়া মন্দিৰত সোমাবলৈ কাৰণে আমি ইয়াত লাইন পাতিব লাগিব। আৰু এতিয়া আমি চবেই লাইন পাতি আছোঁ ইয়াতে। আৰু এইফালেও আছে মানুহ আৰু এইফালেও মানুহ। কিমান মানুহ আছে মন্দিৰত সোমাবলৈ কাৰণে। আৰু আজি কিমান টাইম লাগিব নাজানো। অথনি কুপন লওঁতেও বহুত টাইম লাগিলে লাইন। এতিয়া আমাৰ লাইন ধৰা তিনি ঘণ্টা হৈ গ'ল। কাৰণ আমি 9টা বজাৰ পৰা লাইন ধৰিছোঁ। এতিয়া 12টা বাজিলে। তথাপিও লাইনটো শেষ হ'ব জানা নাই। আৰু বহুত আছে ইয়াৰ পৰা লাইন।
কেতিয়া গৈ পাম ভগৱানে জানে আৰু। এতিয়া আমি ভিতৰত মা কামাখ্যা সেৱা কৰি আহি বাহিৰতে এনেকৈ চাকি আৰু ধূপ জ্বলালোঁ। আৰু ভিতৰত জ্বলাব নিদিয়ে, কাৰণ ভিতৰত বহুত বেছি মানুহ ভিৰ হয়, কাৰণ সেৱা কৰিবলৈও ভালদৰে নাপাওঁ। আমি বাহিৰতে আহি সেৱা কৰিলোঁ চাকি ধূপ জ্বলাই। এতিয়া আমি মা কামাখ্যাক সেৱা কৰি এতিয়া আমি ঘৰলৈ যাব ওলালোঁ। আৰু ঘৰত নোযোৱা আগতে এটা হোটেলত সোমাই খাই ল'ব লাগিব, কাৰণ আমি ৰাতিপুৱা একো এটা খোৱা নাই, বহুত বেছি ভোক লাগিছে। আৰু এতিয়া সময় হ'ল 4টা বাজিলে গধূলি। আৰু এইফালে হ'ল মা কামাখ্যাৰ ওচৰতে দোকানবিলাক, আৰু তাতে বহুত ধুনীয়া ধুনীয়া বস্তু আছে। হোটেলত সোমাই খাব লৈছোঁ। মই লৈ লৈছোঁ পৰঠা, এফালে হ'ল অনুৱে লৈছে চাওমিন, আৰু এইফালে মাহীহঁতেও লৈ লৈছে পৰঠা। যোনে যি খায় তাকে খাইছে। ভাত খোৱাও ভাত খাইছে বাৰু। আজি হ'ল নেক্সট ডে, আৰু এইফালে আছে জাহাজ ঘাট। এইটো হ'ল মাহীহঁতৰ ঘৰৰ ওচৰতে, আৰু তেওঁ ৰাতিপুৱাই গৈ পিনি ভিডিঅ' কৰি আনিলে, আৰু মোক দেখি ভাল লাগিলে, আৰু আপোনালোকক দেখাই দিছোঁ অলপমান।